সঁচাই কৈছো কিয় লৈ আহিবলৈ ক'লে মানে থানাত নতুন এটা কিনিব পুৰণাটো মোক দি পঠাইছে চা সোধো যদি মিছা বুলি কয় কি কৰিব চা বজাম বুজিম হেল্ল' মেডাম কুলাৰৰ কথাটো মোহনে কৈছে হয়নে সঁচা কথা বুজিম নে চা সঁচা বুলিয়ে কৈছে বাজিবি জানো মইতো কৈছে সঁচাই কৈছো কি কৰিবলৈ থানাত আছে চবে ৰিজাইন দিয়ক মোৰ গাত কিন্তু কোনো দুখ নাই ছাৰ মই কিন্তু কালি থানাত নাছিলো দিনত কিন্তু আছিল ছাৰ নিশি যদি ৰাতিয়ে নিশি ৰাতি দেখোন আপুনিয়ে ডিউটি আছিল কুম্ভকৰ্ণৰ নিচাত পৰি আছিল নেকি মই কোৱা নাই ছাৰ মাত্ৰ চশমাটো খুলি থৈছিলো চশমাটো নিপিন্ধিলে মই ধোঁৱা ধোঁৱা দেখা পাওঁ যে চুপ একদম চুপ মানে কি চিন্তা কৰি আছে মই ভাবিছো যদি ৰাতি বিয়লি আহি ডকাইতে তোক হত্যা কৰে মই কেনেকে তোক জীয়াই তুলিম ডকাইতে আকৌ মোক কিয় মাৰিব চা এইটো তোৰ কাষত থকাৰ পাছত ডকাইতকেইটা ঘৰত থাকিব পাৰিব কিবা তেনেকুৱা হলে মোক মাতি দিবি ডকাইতে মোক যাব দিব চা নামটো শুনিলে দিব লাগে এইটো আমাৰ থানাতে ভৰাই দি থৈ অহা ভাল নেকি চা মেডামে ইমান মৰমত দিছে বেয়া পাব আমাৰ পিছনিয়ে ভাল এডাল হাল মালহে হৈছে কিমান পৰিলে 6 লাখ হয়নে বৰ সস্তাতে পালে মাৰ্কেটিং কৰি আনিছো যে চাহ নতুন বস্তু এটা ঘৰত সোমোৱাইছো তাৰ মুখত ৰং নাই হেই বই তই মুখৰ অংকত হানি আহা 420 কথা কৈ নাথাকিবি জাপ চোৱা খাবি একদম ধূপ এডাল জ্বলাই দিয়ে তৰস পৰিছে মোৰ দেখিলি তাই কাণ্ড মই কৈছো মস্তি বস্তু এটা আনিলো চা এৰা দে ভাল বস্তু এটা ঘৰত সোমালি দে বিনা পইচাত পইচাটো মেইন নহয় মোহন মেইন হৈছে মানুহৰ সুখটো জান আৰু এই সুখটো আছে মোৰ কাৰণে পালে চা ৰাতি ভাতটো আমাৰ ঘৰতে খাই দিবি মাংস সতি